स्टुडिअ दं आं जेंग्रें नार्जारी। बे समाव एबा दिनैनि सानाव कक्राझार जिल्लानि सोहोराव जानो गोनां जब मेलाखौ दोनथ'नाय जाबाय। नोंथांमोना मिथिगौ साननैसो सिगांनिफ्रायनो रायजोनि दाब दाब जायगायाव बेकार जेंनायाव थानांनाय लाइमोनफोरखौ माखासे बायदि कम्पानियाव साखरि थिसननायनि राहा लानायनि मुङाव जब मेला खुंबोगासिनो दङ आरो दिनै बिटिआरनि सोदोरथावनि कक्राझारावबो जब मेला जानो गोनां दंमोन। नाथाय माखासे सिगाङाव जब मेला खुंबोनाय थासारि जानायखौ नायनानै कक्राझाराव जानो गोनां जब मेलाखौ दोनथ'नाय जाबाय। फोरमायनाय बायदिब्ला कक्राझारनि जब मेलाखौ उननि समाव गोजोनै अनलाइननि गेजेरजों खुंफुंनाय जासिगोन होननानै फोरमायो। नाथाय दिनैनि समाव गोबां लाइमोनफोरा जब मेलायाव आनजाद होनो होननानै फैनाया गिदिंनानै थांफिननो गोनां जायो। लोगोसे बेबायदि हरखाबै जब मेलाखौ दोनथ'नायनि सायाव दुखुबो फोरमायो। আজি মই বিশেষ ক'তো এনেকুৱা ক্লিয়াৰ ইনফৰ্মেশ্যন পোৱা নাই। আমি নেটৰ পৰা চাইছিলোঁ যে আমাৰ ইয়াতে এটা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ চবতে মানে আমাৰ নেটত দি আছিলে যে এটা জব ফেয়াৰ বুলি হ'ব। এই কাৰণে এটা উৎসাহ আছিলে, এটা ভাল লাগিছিলে যে এটা জব ফেয়াৰ হ'ব বুলি, বহুত মানুহে চাকৰি পাব বুলি এটা আশা আছিলে। কিন্তু আমি এটা হঠাৎ মানে চালোঁ, মানে আজি ইনফৰ্মেশ্যন পালোঁ, মানে ছাডেন পালোঁ যাতে আজি জব ফেয়াৰ নহ'ব। কিন্তু আমি বিশেষ এটা মানে ৰিজনটো নাপালোঁ যে কিহৰ কাৰণে এইটো কেঞ্চেল হ'ল আৰু নেক্সট আৰু কেতিয়া হ'ব সেইটো কোনো ক্লিয়াৰ ইনফৰ্মেশ্যন পোৱা নাই। আৰু আমাৰ ইয়াতে কোনো এনেকৈ আমি অথৰিটিও চোৱা নাই যে আমাক আহি পেলাই যাতে এটা এটলিষ্ট মানে আমাক কেয়াৰ কৰিব বা আমাক ইনফৰ্মেশ্যন ল'ব বা আমাৰ মানে কথাটো শুনিব যে আমি এইটো কিয় নহ'ল, বা আমি তাৰ পৰা সুধিব পাৰিলোঁ হয় যে ছাৰ এইটো কিয় হোৱা নাই, আজি কেতিয়া হ'ব, নেক্সট কেতিয়া আমি আহিম। এতিয়া বাহিৰৰ পৰা মানুহকেইটা আহিছে, চবেই এতিয়া কষ্ট পাই আছে, বহুত দূৰৰ পৰা মানুহ আহিছে আমাৰ কোকৰাঝাৰতে। সেইটোকে আমি মানে ক্লিয়াৰ ইনফৰ্মেশ্যনটো পোৱা নাই। তাৰ কাৰণে আমি অলপ দুখিত আছোঁ যে আমাৰ এইটো কিয় হোৱা নাই। সেইটোকে আৰু মই মানে ক'লোঁ আৰু মই ইয়াতে যিমান পাৰোঁ ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ। ইয়াতে বিভিন্ন কোম্পানীৰ জব মেলা হ'ব বুলি গম পাই মানে আহিছিলোঁ, কিন্তু আহি পেলাই দেখা পালোঁ যে ইয়াতে আজি কেঞ্চেল হ'ল বুলি কোৱা শুনিছিলোঁ। তাৰমানে ইয়াতে জব মেলা হ'ব বুলি আহিছিলোঁ ইণ্টাৰভিউ দিবলৈ কাৰণে। ইয়াতে বিভিন্ন ধৰণৰ এই কোম্পানীবিলাকৰ পৰা তৰফৰ পৰা ইণ্টাৰভিউ হ'ব বুলি কোৱা শুনি পেলাই আহিছিলোঁ, কিন্তু ইয়াতে ছাডেনলি বন্ধ হৈ গ'ল। এতিয়া ঘূৰি যাব লাগিব। মানে আমি বহুত দূৰৰ পৰা আহিছোঁ, জ্বালাবিলা গাঁৱৰ পৰা। পুৱা 5টাতে আহি কিনে লাইন ধৰিছোঁ। আজি এতিয়া ছাডেনলি শুনি আছোঁ মানে চিটো কেঞ্চেল হৈ গ'ল। দুখ লগা কথা। চবেই আমি লগৰীয়াবিলাকে মনত দুখ পালোঁ। ডাঙৰীয়া মামাই, হিমন্ত মামাই যিহেতু আমাক নিউজত দিছে যে পাম চাকৰি আশা লৈ কিনে আহিছিলোঁ, নহ'ল বোলে নেক্সটত দিব বুলি কৈছে। আমি অনুৰোধ জনাইছোঁ ডাঙৰ মামাৰ ওচৰত যাতে ইমিডিয়েটলি 2 দিনৰ ভিতৰতে আমাৰ এইটো আশা আকাংক্ষা পূৰণ কৰে। কিন্তু ইয়াতে মই একো দেখা নাই, কোনো ব্যানার নাই। দেয়ার ইজ নো এনি ব্যানার given to service by Himant Biswa Sharma, but without no any document for government, why you are come this place? Many person, ladies and come to the many place on the place, but what I found at that time, আমি এটা একো পোৱা নাই। বাষ্ট আমি চাইছোঁ যে আমি ইয়াত কিবা এটা ইণ্টাৰভিউ দিয়াৰ কাৰণে জব মেলা একদিন হ'ব। টাইম হ'ল 10টা পাৰ হৈ গ'ল ইতিমধ্যে। 10টা পাৰ কিছু অফিচাৰবিলাকে কোনো মানুহ অহা নাই, বাট দে ডোন্ট টু কাম দিয়াৰ প্লেচ। All time to 10 o'clock, already open to the door and process to the other place. How to possibly develop? But at that time, no any man from the government man, and we are gathering the many person, many young boy who are unemployment. We hope that for the government order to apply, and already we are all our person proceed and develop, but no any chance. Any of the officer person do not meet for our work. Why you are come this place from to my house? We are very sorry. We are unable to make up my mind. How many money to cost to come to our place, this place? Some of the person they are holding, looting, bring the hotel. But what to do? We are wanted to job. We are wanted to work in any of the place. But Himant Biswa Sharma, what is thinking for our generation in our Assam, I do not understand. All our person don't understand. That is the why we are given to the Himant Biswa to surely given to the circulation with banner, with many document, but as place no any. We are very sorry. We are desert to mind. We are unable to our mind. Why? What I to do?
আপুনি মোৰ লগত বা যোগাযোগ কৰিছে বহুত ইয়াত আছে আমি সকলো আশাবাদী সকলো আমি আশাবাদী যে ইয়াত জব মানে আমি ইণ্টাৰভিউ দিম পিছত কি হয় আমি ক'ব নোৱাৰোঁ কিন্তু এভৰি পাৰ্চন কাম টু ফ্ৰম টু হাউচ ফৰ এম্বেছাডৰ ইন লাইভ ইন দিছ প্লেচ ফৰ টুডে 26 ডিচেম্বৰ ফৰ 221 ফৰ নো চান্স থেংক ইউ ভেৰি মাছ আপুনি কি ক'ব এই বিষয়ে ক'ৰ পৰা আহিছে আপুনি জালাবিলৰ পৰা আহিছোঁ কিহৰ কাৰণে আহিছিলে এই জব মেলা খুলি লৈছে হ'ব না নাই আজি জব মেলা নাজানো হ'ব না নাই ক'ত দেখি কিনে আপোনালোকে জব মেলা হ'ব বুলি ক'ত দেখি কিনে আহিছিলে কোনো নটিচ পাইছে নেকি আজি কেঞ্চেল হোৱা বুলি শুনিছে এইটো পাইছোঁ অনলাইনত দিছে क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट एनआरएल पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6009091992 ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design impart training to all students and educated unemployment youths home delivery and door-to-door service free again contact number 6003909192